তো এটা আপোনালোকে চাব পাৰে ৰিলায়েন্স ৰিটেইলাৰ যিটো নেকি অফিচিয়েল ৱেবছাইট আছে অফিচিয়েল ৱেবছাইটটো আহি পৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, পুনৰ আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকৰ কাৰণে ৭,০০০+ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে নতুনকৈ। আৰু ভেকেঞ্চিবিলাক আহিছে আপোনালোকৰ ৰিলায়েন্স কোম্পানীৰ তৰফৰ পৰা, অৰ্থাৎ ৰিলায়েন্স জিঅ' কোম্পানীৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। মুকেশ আম্বানীৰ কোম্পানী হয়, তাৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে, কোনো ধৰণৰ আপোনালোকে ফিজ দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হৈ যাব। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ অৰ্হতা কি লাগিব, আপোনালোকক কিমান দৰমহা দিয়া হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ। যিহেতু ৰিলায়েন্সৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে, ইণ্ডিয়াৰ চবতকৈ ডাঙৰ কোম্পানী হয় ৰিলায়েন্স। তো ৰিলায়েন্সৰ তৰফৰ পৰা যিহেতু ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে, তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা বনে, আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ৰিলায়েন্স কোম্পানীৰ তৰফৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, ভেকেঞ্চিৰ অভাৱিত আপোনালোকে চাব পাৰে যে ৰিলায়েন্স ৰিটেইলাৰ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন আছে। অৰ্গেনাইজেশ্যনটো আপোনালোকে চাব পাৰে যে ৰিলায়েন্স ৰিটেইলাৰ, য'ত আপোনালোকৰ মুকেশ আম্বানীৰ কোম্পানী হয় আৰু ইণ্ডিয়াৰ চবতকৈ ডাঙৰ কোম্পানী হয় ৰিলায়েন্স। তো ৰিলায়েন্সৰ ফালৰ পৰা যিহেতু ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে, তো আপোনালোকৰ কাৰণে খুবেই ভাল কথা হয়, খুবেই ভাল অপৰচুনিটি হয়। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে এপ্লাই কৰিব পাৰিব। প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ হ'ব ডিটেইলছখিনি চাই লওক। তো ইয়াতে আপোনালোকে চাব পাৰে যে ৭,০৫২টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, য'ত আপোনালোকে 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু এপ্লাই কৰিব পাৰিব। সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ চিম্পল থাকিব, কোনো ধৰণৰ আপোনালোকে ৰিটাৰ্ণ এক্সাম দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। কোনো ধৰণৰ ৰিটাৰ্ণ এক্সাম দিয়াৰ প্ৰয়োজন, চিম্পলি ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ চিলেকশ্যন হৈ যাব। তো ইতিমধ্যে ভেকেঞ্চিৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 5 নৱেম্বৰৰ পৰা। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 18 ডিচেম্বৰ। তো আপোনালোকে অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব লাগিব। তো আপোনালোকে অফিচিয়েল ৱেবছাইটটো চাব পাৰে। তো আপোনালোকক মই দেখাই দিম যে আপোনালোকে কেনেদৰে এপ্লাই কৰিব, অফিচিয়েল ৱেবছাইটত আপোনালোকে কি কৰিব লাগিব, কেনেদৰে আপোনালোকে এপ্লাই কৰিব, সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখাই দিম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে কিন্তু এপ্লাই কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ ডিটেইলছখিনি ভালদৰে চাই লওক। তো ইয়াতে আপোনালোকে চাব পাৰে যে ৭,০০০+ পদৰ কাৰণে ভেকেঞ্চি আছে, অৰ্থাৎ ৭,০৫২টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে নতুনকৈ ৰিলায়েন্সৰ তৰফৰ পৰা। পোষ্টসমূহ আপোনালোকে চাব পাৰে যে কি পোষ্টৰ ভেকেঞ্চি আছে। কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভৰ ভেকেঞ্চি আছে, কেচিয়াৰ পদৰ ভেকেঞ্চি আছে, কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটৰ ভেকেঞ্চি আছে, ষ্ট'ৰ মেনেজাৰৰ ভেকেঞ্চি আছে, ট্ৰেইন মেনেজাৰৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আছে। তাতে আপোনালোকে চাব পাৰে আৰু বেলেগ বেলেগ পদৰো ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো বেলেগ বেলেগ পোষ্টৰ যিহেতু ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, আপোনালোকৰ শিক্ষাগত অৰ্হতা অনুযায়ী আপোনালোকৰ পোষ্টটো বেলেগ বেলেগ থাকিব। তো আপোনালোকে নিজৰ শিক্ষাগত অৰ্হতা অনুযায়ী যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মানে আপোনালোকে এপ্লাই কৰিব পাৰিব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু এপ্লাই কৰিব পাৰিব। তো এইটো এটা খুব ভাল অপৰচুনিটি হয় যে ৰিলায়েন্সৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। ইণ্ডিয়াৰ চবতকৈ ডাঙৰ কোম্পানী ৰিলায়েন্সৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে, যিখন কোম্পানীৰ মালিক আপোনালোকৰ মুকেশ আম্বানী হয়। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এপ্লাই কৰিব পাৰিব। 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু এপ্লাই কৰিব পাৰিব। চেলাৰীটো আপোনালোকে চাব পাৰে যে 32,000 টকাৰ পৰা আপোনালোকক 46,000 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। তো যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব। তো প্ৰথম পৰ্যায়ত আপোনালোকৰ চেলাৰীটো থাকিব, কিন্তু পৰৱৰ্তী সময়ত যেতিয়া আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব, আপোনালোকে যেতিয়া কাম কৰিব বহুত বছৰ, তেতিয়া কিন্তু আপোনালোকৰ চেলাৰীটো বৃদ্ধি পাব। তো আপোনালোকে চাব পাৰে চিলেকশ্যন প্ৰচেছটো চিম্পলি আপোনালোকৰ ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ চিলেকশ্যন হৈ যাব। কোনো ধৰণৰ ৰিটাৰ্ণ এক্সাম আপোনালোকে দিব নালাগে। তো এইটো খুবেই ভাল কথা হৈছে, আপোনালোকে কোনো ধৰণৰ ৰিটাৰ্ণ এক্সাম দিব নালাগে, চিম্পলি ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ চিলেকশ্যন হৈ যাব। তো আপোনালোকে চাব পাৰে যে সম্পূৰ্ণ বিনামূলীয়াভাৱে এপ্লাই কৰিব পাৰিব। জেনেৰেল, OBC, EWS, SC, ST সকলো প্ৰাৰ্থীয়ে কিন্তু বিনামূলীয়াভাৱে এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজো দিব নালাগে। তো খুবেই ভাল কথা হয়। তো কেনেধৰণে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ডিটেইলছখিনি দিয়া হৈ আছে। আপোনালোকে অফিচিয়েল ৱেবছাইট এপ্লাই কৰিব লাগিব। তো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকক দেখাই দিম আপোনালোকে কেনেধৰণে এপ্লাই কৰিব। তো আপোনালোকে চাব পাৰে যে অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে কিন্তু এপ্লাই কৰি ল'ব। তো ইতিমধ্যে আপোনালোকক জনাই দিছোঁ যে 5 নৱেম্বৰৰ পৰা ভেকেঞ্চিৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 18 ডিচেম্বৰ।
তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে ইম্পৰ্টেণ্ট লিংকবিলাক আপোনালোকে চাব আপোনালোকে কেনে এপ্লাই কৰিব তো আপোনালোকে যিটো লিংক দিয়া হৈ আছিল অফিচিয়েল ৱেবছাইটৰ বা আপোনালোকে এপ্লাই নাও যিটো অপশ্যন আছে এইটো অপশ্যনত আপোনালোকে চিম্পলি ক্লিক কৰি দিব এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ অপেন হৈ পৰিব তো ইয়াতে আপোনালোকে চাব পাৰে ৰিলায়েন্স ৰিটেইলাৰৰ যিটো নেকি অফিচিয়েল ৱেবছাইট আছে অফিচিয়েল ৱেবছাইটটো আহি পৰিছে তো এইটো হৈছে ৰিলায়েন্সৰ অফিচিয়েল ৱেবছাইট তো ইয়াতে আপোনালোকে বহুতকেইটা অপশ্যন দেখা পাব আপোনালোকে চাব পাৰে যে চাকৰিৰ অপশ্যনবিলাক দেখা পাব আপোনালোকে কেনেদৰে এপ্লাই কৰিব সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ইয়াতে দেখা পাব তো আপোনালোকে চাব পাৰে যে সম্পূৰ্ণ ডিটেইলছ ইয়াতে দিয়া হৈ আছে ৰিলায়েন্সৰ এইটো অফিচিয়েল ৱেবছাইট হয় তো ইয়াতে আপোনালোকে বহুতকেইটা অপশ্যন দেখা পাব আপোনালোকে চাব পাৰে যে অল ইন অৰ্থাৎ আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে এইটো অপশ্যন হয় জব অপৰচুনিটি যদিহে কিবা জব ওলাই আপোনালোকে এইটো অপশ্যনত পাই যাব তো সিম্পলি ভেকেন্সি মত এপ্লাই কৰিবলৈ হলে আপোনালোকে কি কৰিব লাগিব প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব পিছত আপোনালোকে লগইন কৰিব লাগিব তো সিম্পলি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে লগইন কৰাৰ পিছত আপোনালোকে জব অপৰচুনিটি যেটো অপচন আছে এই অপচনত ক্লিক কৰি দিব এই অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এটা নতুন ইন্টাৰফেস ওপেন হৈ পৰিব তো আপোনালোকৰ অলপ টাইম ল'ব ইয়াতে অলপ লোডিং হয় তো আপোনালোকৰ অলপ টাইম ল'ব ইয়াতে চাব পাৰে আপোনালোকে কি কি জব ওলাইছে তো বৰ্তমান আপোনালোকে চাব পাৰে যে এটা জবৰ নটিফিকেশন দিয়া হৈ আছে কিন্তু ইয়াতে বহুত কিটা পদৰ ভ্যাকেন্সি নটিফিকেশন ইতিমধ্যে প্ৰকাশ কৰিছে ৭০৫২টা পদৰ কাৰণে তো গোটেইকেইটা নটিফিকেশন চাবলৈ হলে আপোনালোকে কি কৰিব ইয়াৰ পৰা আপোনালোকে এৰিয়াটো সিলেক্ট কৰিব আপোনালোকে এৰিয়াটো সিলেক্ট কৰাৰ পিছত আপোনালোকে বিজনেছ টাইপটো সিলেক্ট কৰিব আৰু আপোনালোকে কেনেকুৱা জব বিচাৰে এটো আপোনালোকে সিলেক্ট কৰিব জবৰ লোকেশনটো আপোনালোকে এটা সিলেক্ট কৰিব সিলেক্ট কৰি যেতিয়া আপোনালোকে সাৰ্চ কৰিব তেতিয়া আপোনালোকৰ সন্মুখত বহুত কেইটা জবৰ অপচন আহি যাব তো এনেধৰণে আপোনালোকে চাই ভ্যাকেন্সি মত এপ্লাই কৰিব লাগিব আপোনালোকে কোনটো এৰিয়াত চাকৰি কৰিব বিচাৰে কি বিজনেছ আপোনালোকে কৰিব বিচাৰে অৰ্থাৎ আপোনালোকে কি ক্যাটেগৰীৰ জবটো আপোনালোকে কৰিব বিচাৰে আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব লোকেশনটো সিলেক্ট কৰিব লাগিব সিলেক্ট কৰি যেতিয়া সাৰ্চ কৰিব তেতিয়া আপোনালোকৰ সন্মুখত বহুত কেইটা অপৰচুনিটি আহি পৰিব তো বৰ্তমান আপোনালোকে চাব পাৰে এটো আপোনালোকৰ উত্তৰ প্ৰদেশৰ কাৰণে দিয়া হৈ আছে তো এটো যেহেতু অল ওভাৰ ইন্ডিয়া হয় তাৰ কাৰণে আপোনালোকে এটো নটিফিকেশন দিয়া হৈ আছে তো আপোনালোকে ইয়াতে গৈ ভ্যাকেন্সি মত এপ্লাই কৰিব পাৰিব তো আপোনালোকে তাতে ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত আৰু এটা নতুন ইন্টাৰফেস ওপেন হৈ পৰিব তো এনেদৰে আপোনালোকে চাব পাৰে যে কেতিয়া জবৰ নটিফিকেশনটো প্ৰকাশ কৰা হৈছিল কি পোষ্টৰ ভ্যাকেন্সি হয় ক'ত ভ্যাকেন্সি বিলাক আছে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ইয়াতে পাই যাব তো এনেধৰণে আপোনালোকে নিজৰ এৰিয়া অনুযায়ী আপোনালোকে নিজৰ লোকেশন অনুযায়ী আপোনালোকে জব বিলাক সাৰ্চ কৰিব পাৰে কোনটো জব আপোনালোকে কৰিব বিচাৰে ক'ত কৰিব বিচাৰে আপোনালোকে সম্পূৰ্ণ ডিটেইলছ ইয়াতে পাই যাব আপোনালোকে চাব পাৰে বিভিন্ন অপৰচুনিটি বিলাক আছে তো আপোনালোকে ইয়াৰ পৰা চাই আপোনালোকে যিটো ইন্টাৰেষ্টেড হয় আপোনালোকে যিটো অৰ্হতা বনে আপোনালোকে এপ্লাই কৰিব পাৰিব তো নিজৰ লোকেশন অনুযায়ী আপোনালোকে নিজৰ যিটো নেকি অৰ্হতা আছে অৰ্হতা অনুযায়ী আপোনালোকে চাকৰি কৰিব পাৰিব তো কিনা আছিল ভ্যাকেন্সিৰ হবে ডিটেইলছ আপোনালোকক জনাই দিলো যে ৰিলায়েন্সৰ তৰফৰ পৰা ভ্যাকেন্সিৰ নটিফিকেশন প্ৰকাশ কৰা হৈছে তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা বনে আপোনালোকে এপ্লাই কৰিব পাৰিব ৰিলায়েন্স ৰিটেইলাৰৰ তৰফৰ পৰা ভ্যাকেন্সিৰ নটিফিকেশন কি প্ৰকাশ কৰিছে তো আশা কৰিছো ভিডিওটো আপোনালোকে ভাল পাইছে ভিডিওটো ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিবা হতে কিলে কমেন্টত জনাব পাৰে তো লগ পাম নেক্সট ভিডিওত নতুন আপডেটৰ সৈতে ধন্যবাদ